আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম আনৱান্টেড 72ৰ বিষয়ে। এই আনৱান্টেড 72 মেডিচিনটো কিহৰ বাবে ইউজ করো বা ব্যৱহাৰ করো আৰু ইয়াৰ সাইড ইফেক্ট কি হ'ব পাৰে। আনৱান্টেড মেডিচিনটো হল এটা কন্ট্ৰাসেপ্টিভ পিল। এই আনৱান্টেড 72 ট্যাবলেটটো হল এটা জৰুৰীকালীন বা আপাতকালীন গৰ্ভ নিৰোধ কৰিবলৈ মেডিচিন। এই ট্যাবলেটটো প্ৰেগনেন্সি হোৱাৰ পৰা ৰোধ কৰে বা প্ৰেগনেন্সি হোৱাত বাধা দিয়ে। যদি কোনো মহিলাই সেক্স বা সহবাস কৰাৰ পিছত প্ৰেগনেন্ট হ'ব নিবিচাৰে তেনেহলে এই ট্যাবলেটটো ব্যৱহাৰ কৰিব পাৰে। আনসেফ সেক্স বা অসুৰক্ষিত সহবাস কৰাৰ পিছত কিছু ঘণ্টাৰ ভিতৰত যদি এই ট্যাবলেটটো আপোনালোকে খায় তেনেহলে প্ৰেগনেন্ট হোৱাৰ পৰা বিৰত থাকিব বা বাচিব পাৰিব। প্ৰেগনেন্ট হোৱাৰ পৰা বাচিব পাৰিব। এই ঔষধটো খোৱাৰ পিছত আপোনালোকৰ প্ৰেগনেন্ট হোৱাৰ যিটো সম্ভাৱনা থাকে বহু পৰিমাণে কমি যায়। এই আনৱান্টেড 72 ট্যাবলেটক হৰমোনাল ট্যাবলেট বুলিও কোৱা হয়। কাৰণ এই ট্যাবলেটত প্ৰজেষ্টন নামৰ এটা হৰমোন থাকে। এই হৰমোনটোৱে গৰ্ভধাৰণ প্ৰতিৰোধৰ বাবে কাম কৰে। এই ট্যাবলেটটো আপোনালোকে আনসেফ সেক্সৰ 72 ঘণ্টাৰ ভিতৰত বা 72 আৱাৰৰ ভিতৰত আপোনালোকে এই ট্যাবলেটটো ব্যৱহাৰ কৰিব পাৰে। সেই কাৰণে এই মেডিচিনটোৰ নামও ৰাখিছে আনৱান্টেড 72 অৰ্থাৎ 72 আৱাৰৰ ভিতৰত আপোনালোকক ল'ব লাগিব। এই ট্যাবলেটটো আপোনালোকে প্ৰতিদিন বা ডেইলি ল'ব নোৱাৰে। এই ট্যাবলেটটো হল এটা আপাতকালীন মেডিচিন অৰ্থাৎ ইমাৰ্জেন্সি কন্ট্ৰাসেপ্টিভ পিল। এই ট্যাবলেটটো যেতিয়া আপোনাৰ ইমাৰ্জেন্সি হ'ব জৰুৰীকালীন হ'ব তেতিয়াই ল'ব। যদি আপোনালোকে এই ট্যাবলেটটো বহু পৰিমাণে ব্যৱহাৰ কৰে বা ইউজ কৰে তেনেহলে আপোনাৰ ভৱিষ্যতত গৈ বহু সমস্যা বা প্ৰব্লেমৰ দেখা দিব পাৰে। এতিয়া আমি কথা পাতিম এই মেডিচিনটো কেনেকৈ ল'ব আৰু কেতিয়া ল'ব আৰু ইয়াৰ সাইড ইফেক্ট কি হ'ব পাৰে। আনৱান্টেড 72 ট্যাবলেটত লেভোনৰগেষ্ট্ৰিঅল নামৰ এটা কম্পোনেন্ট মুখ্য ৰূপ হিচাপে পোৱা যায়। এই মেডিচিনটো এটা হৰমোনাল মেডিচিন হয় আৰু এই মেডিচিনটো এটা ষ্ট্ৰিপত এটা ট্যাবলেটে থাকে আৰু এই এটা ট্যাবলেটত লেভোনৰগেষ্ট্ৰিঅল 0.75 mg থাকে। এই ট্যাবলেটটো আপোনালোকে আনসেফ সেক্স কৰাৰ পিছত 72 ঘণ্টাৰ ভিতৰত আপোনালোকে এই ট্যাবলেটটো ল'ব লাগিব। তাৰ পিছত যদি লয় এই ট্যাবলেটটো একো কাম নকৰে। আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে এই ট্যাবলেটটো যিমান পাৰে সোনকালে ল'ব আৰু যিমান সোনকালে ল'ব আপোনালোকে সিমানে সুৰক্ষিত থাকিব। আৰু যদি দেৰিকৈ লয় বা লেটকৈ লয় তেনেহলে আপোনালোকৰ সুৰক্ষিতৰ সম্ভাৱনা বা পাৰ্চেন্টেজ কমি আহিব। আৰু বহুতো দেখা যায় যে কি কৰে সেক্স কৰাৰ আগতে এই ট্যাবলেটটো ব্যৱহাৰ কৰে বা সহবাস কৰাৰ আগতে এই ট্যাবলেটটো ব্যৱহাৰ কৰে। এইটো এনেকৈ খাব নালাগে। এই ট্যাবলেটটো সেক্স কৰাৰ পিছতে খাব লাগে। এনেকুৱা কৰিলে আপোনাৰ প্ৰব্লেম হ'ব পাৰে। এই ট্যাবলেটটো আপোনালোকে খালি পেট বা খাদ্য খোৱাৰ পিছত দুটা টাইমতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কিন্তু এই ট্যাবলেটটো খাদ্য খোৱাৰ পিছতে খোৱাটো ভাল। আৰু ইয়াত ইম্পৰ্টেন্ট কথাটো হল কি আপোনালোকে এই ট্যাবলেটটো ব্যৱহাৰ কৰাৰ আগত এবাৰ ডক্টৰৰ পৰা পৰামৰ্শ লৈ ল'ব। এতিয়া আমি কথা পাতিম এই ট্যাবলেটটো খোৱাৰ পিছত আপোনালোকৰ কি সাইড ইফেক্ট হ'ব পাৰে। আনৱান্টেড 72 ট্যাবলেটটো ব্যৱহাৰ কৰিলে বহুতো ধৰণৰ সাইড ইফেক্ট দেখা দিয়ে। এই সাইড ইফেক্টবোৰ হল ইয়াত ভমিটিং হ'ব পাৰে, লোৱাৰ এবডোমেন পেইন হ'ব পাৰে, টায়াৰ্ডনেছ হ'ব পাৰে, ব্লিডিং হ'ব পাৰে আৰু ডায়ৰিয়া আৰু এনেকুৱা বহুত ধৰণৰ আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে বা সাইড ইফেক্ট দেখা দিব পাৰে আপোনালোকৰ। আৰু এই ট্যাবলেটটো আপোনালোকে লোৱাৰ আগত বা ব্যৱহাৰ কৰাৰ আগত এবাৰ ডক্টৰৰ ওচৰত গৈ পৰামৰ্শ লওক বা ডক্টৰৰ লগত ডিসকাস কৰক কৰি এই ট্যাবলেটটো ল'ব। আনৱান্টেড 72 ট্যাবলেটৰ বিষয়ে আমি সকলোখিনি এই ভিডিঅ'টোত কৈ দিলোঁ। যদি আপোনালোকৰ বুজাত প্ৰব্লেম হৈ আছে তেনেহলে আপোনালোকে কমেন্টত জনাই দিব।